ক্ৰমাৎ অৱৰ্ণনীয় পৰিস্থিতি হামৰেনৰ ভিন্ন চৰকাৰী কাৰ্যালয়লৈ যোৱা পথ কৰকাপ্তানি বোলা বিভাগে দেখিও আছে চকুমুটাৰ পুলিৰ ভাও লুম্বাজং উন্নয়ন খণ্ডৰ পৰা PMGY আঁচনিৰ ঘৰ নিৰ্মাণৰ সম্পূৰ্ণ কৰাৰ বাবে আহ্বান অসম্পূৰ্ণ পুৰণি ঘৰ নিৰ্মাণৰ বাবে নতুন কৰিব পৰা নাই আৰম্ভ বেচৰকাৰী সংগঠন চিৰচঙাচঙৰ উদ্যোগত নাবাৰ্ড বেংকৰ সহযোগত খেৰণিত কৃষকৰ মাজত তামোলৰ পুলি নেমুৰ পুলি বিতৰণ নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া পাইছো অসমীয়া প্ৰাইম টাইমৰ পিতং পাতৰিলৈ পশ্চিম কাৰ্বি আংলঙত বাটপথৰ সীমাহীন দুৰৱস্থা আছে জিলা সদৰ হামৰেনলৈ যোৱা বাটপথৰ যাতায়াত কৰিলে যাত্ৰীয়ে জমৰ যাতনা ভোগাৰ কথা কেনেকৈ পাহৰিব পাৰে কিন্তু কেৱল হামৰেনলৈ যোৱা পথেই নহয় বিভিন্ন চৰকাৰী কাৰ্যালয়সমূহলৈ যোৱা বাটপথো অতি শোচনীয় পৰিস্থিতি প্ৰথমে আৰম্ভ কৰিছো এই দৃশ্যৰে ভূমি সংৰক্ষণ কাৰ্যালয়লৈ যোৱা পথৰ দৃশ্য এয়া শিলগুটিৰে ভৰা বিগত 10 বছৰ ধৰি মেৰামতি নাইবা পূৰ্ণ নিৰ্মাণৰ চিন মুকাম দেখা নাযায় তাৰ পিছত এয়া হৈছে এগ্ৰিকালচাৰ অফিচলৈ যোৱা পথৰ একে পথৰ নামত কেৱল নগ্ন শিলগুটিবোৰ ব্লেক টপিঙৰ কোনো চিন নাই পিছৰ দৃশ্য এয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগ জিলা উপায়ুক্ত কাৰ্যালয় আৰু স্কুল পৰিদৰ্শক অফিচলৈ যোৱা পথৰ তথৈ বছ পথৰ উপৰি ভাগত কেৱল শিলগুটি আৰু শিলগুটি তাৰ পিছত একে দৃশ্য জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় পশুপালন বিভাগৰ কাৰ্যালয়লৈ যোৱা পথৰ উল্লেখযোগ্য যে সমগ্ৰ হামৰেন নগৰক চোৱা চিতাৰ দায়িত্ব পালন কৰা হামৰেন পৌৰসভালৈ যোৱা পথৰ দৃশ্য একে অতি শোচনীয় পৰিস্থিতি নিজৰে শোচনীয় অৱৰ্ণনীয় নগৰখনৰ লগতে নগৰবাসীৰ দায়িত্ব পালন কৰিব কেনেকৈ মুঠতে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাত হামৰেন চহৰ অতি বিপন নিস্তেজ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত হামৰেনত বাটপথৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব কেতিয়া হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে PMGY আঁচনিৰ অধীনত দুখীয়া হিতাধিকাৰীৰ বাবে নিৰ্মাণ আধৰুৱা হৈ থকা ঘৰসমূহ সম্পূৰ্ণ কৰি তুলিবলৈ আহ্বান জনালে লুম্বাজং উন্নয়ন খণ্ডৰ অভিযন্তা তথা বিষয়াসকলে বিগত 2016-17 বিত্তীয় বৰ্ষতে PMGY আঁচনিৰ অধীনত 400 দুখীয়া হিতাধিকাৰীসকলক লুম্বাজং উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ জৰিয়তে ঘৰ নিৰ্মাণ কৰি দিবলৈ আবণ্টন দিয়া হৈছিল কিন্তু আজি 5 বছৰতকৈ অধিক সময় অতিক্ৰম হ'ল যদিও দুখীয়া হিতাধিকাৰী ঘৰবোৰ নিৰ্মাণ সম্পূৰ্ণ নহল চৰকাৰী হিচাপত স্বাভাৱিকতে এনে কাৰ্যই নতুন হিতাধিকাৰীসকলক পুনৰ PMGY আঁচনিৰ ঘৰ আবণ্টন দিব পৰা নাই নতুন আঁচনিৰ অধীনত নতুন হিতাধিকাৰীসকলৰ বাবে ঘৰ নিৰ্মাণ কৰি দিয়াৰ পৰিৱেশ সৃষ্টিৰ বাবে অতি শীঘ্ৰে আধৰুৱা 400টা দুখীয়া হিতাধিকাৰী ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰি দিয়াৰ বাবে আহ্বান জনাই লুম্বাজং উন্নয়ন খণ্ডৰ বিষয়াসকলে Niligachini tenga whole block la gute a block pen 400 do ko awas tulung whole 16 17 pen seng lo kita tangga tu ulo ni tunga target ke do umati tung ke target ulo ke tang kita do ulo lasi janili tum dak lumbajong block angkang kapuri an PMYG ahem tang terek lasi la beneficiary tum sita fan sitame mantalang tulong ka cerap tum facilitator tum tame rabjin pen lahaya hem patang serak je fan si choni dilo ape nilitum abatai lo nilitum hem sport long adam dam ta choni ri patang serak hoy ku pena batai lo meeting da ke phasi patang serak hoy ku choni ri pig lo te bon kana tum bang edhe ka tum bang claim play ba pang pangre ge yason sido lasi lahai hem nanitum methang kambam methang মংগলিং ৰিপৰ্ট কাট নিউজ বেচৰকাৰী সংগঠন চিৰচঙাচঙৰ উদ্যোগত আৰু নাবাৰ্ড বেংকৰ সহযোগত খেৰণিত দুখীয়া কৃষকসকলৰ মাজত তামোলৰ পুলি আৰু নেমুৰ পুলি বিতৰণ কৰে
জনজাতি উন্নয়ন প্ৰগ্ৰেম নামৰ কাৰ্যসূচী গ্ৰহণ কৰি বেচৰকাৰী সংগঠন জিৰচং আছঙে নবাৰ্ড বেংকৰ সহযোগত পশ্চিম কাৰ্বি আংলঙৰ খেৰণী দুখীয়া কৃষকসকলৰ মাজত বিতৰণ কৰে তামোলৰ পুলি আৰু নেমুৰ পুলি। তামোল আৰু নেমুৰ খেতিৰে উপাৰ্জন কৰি স্বাৱলম্বী হ'বলৈ পথ প্ৰদৰ্শক হিচাপে বাট দেখুৱাই নিয়াৰ প্ৰয়াস বেচৰকাৰী সংগঠন জিৰচং আছঙৰ কৰ্মকৰ্তাসকলৰ। এই কাৰ্যত সহযোগ আগবঢ়ায় নবাৰ্ড বেংক পশ্চিম কাৰ্বি আংলং বিষয়াৰ লগতে মৰিগাঁৱৰ নবাৰ্ড বেংকৰ DTM হেমন্ত বৰুৱাই কৃষকসকলৰ অনুপ্ৰেৰণা দিয়ে। পশ্চিম কাৰ্বি আংলঙৰ জিৰচং আছঙৰ সমন্বয়ক শান্তি ইংহিপিৰ পৌৰোহিত্যত অনুষ্ঠিত এই অনুষ্ঠানত জিৰচং আছঙৰ সঞ্চালক ফাদাৰ থাং কেচান জোচেফে আগবঢ়োৱা ভাষণ প্ৰসংগত কৃষক ৰাইজক তামোল খেতি, নেমু খেতি আৰু মাছৰুম খেতি উৎপাদনেৰে স্বাৱলম্বী হোৱাৰ পৰামৰ্শ প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। সমস্যা বাণিজ্যিক বিৰতিৰ Archa Coaching Institute, Difu Karbi Anglong, for students preparing for AEET, JEE, CEE, TET and other competitive exams. Archa Coaching Institute offer courses of 45 days crash course for medical entrance exam, 90 days crash course for medical entrance exam, 45 days crash course for engineering entrance exam, 90 days crash course for engineering entrance exam, and 4-month course for TET exam. Also our facilities, air-conditioned classroom, smart class, sufficient and highly recommended study materials, free t-shirt and student bag. Hurry at a hometown. For more information, call 700-2781425/700-2283-004 or call 700-2322-482. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। Choral hoy pokchokor jinjin ta nangna. Igar koy bong manai wangsarak thane pokchokor ong. Kopi po na bong. Pipolote. Igar koy ni pokchokor eluti men duway nang nambidam thani chichakon elo. Ajo porto lo ke bong. Pharmacy jingkir la po bunan ke. Dam lang no hi kilong beng puji mini. Pokchokor dawai nang pidun tha. Lada katok 24/7 open pu. Zero anteng puduman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum alon medical store ke 24/7 ingpu ponlo. Lahan lo alon medical store Icheng si Karbiang Bongpen kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kilong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame humring non. Anso se kachini jiaphan abiar kipia number along humring tame. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত অসম অলিম্পিক সন্থাৰ উদ্যোগত অসমৰ সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ ৪৪তম মৃত্যু বাৰ্ষিকী উপলক্ষে তৰ্পণ কৰা হয় এক গভীৰ শ্ৰদ্ধাঞ্জলি। সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সাংসদ ভুৱনেশ্বৰ কলিতা, ভাৰতীয় অলিম্পিক সন্থাৰ উপসভাপতি প্ৰেমধৰ শৰ্মাই উপস্থিত হৈ সিংহ পুৰুষৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰৰ লগতে AOA আৰু GSAৰ ভালেসংখ্যক বিষয়ববীয়াসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। এল জ্যোতি চিনে প্ৰডাকশ্যনৰ ভলীবল টুৰ্ণামেণ্টৰ সামৰণি পৰে বুধবাৰে চিংৰুম ক্লাবৰ উদ্যোগত টিফু মাটিপুং মাউণ্ট কাৰ্মেল ব্যাপ্টিষ্ট গীৰ্জাৰ খেলপথাৰত অনুষ্ঠিত এই ভলীবল টুৰ্ণামেণ্টত চূড়ান্ত খেলখনত পশ্চিম কাৰ্বি আংলং মেন মেজিৰ দলে জয়লাভ কৰে।
পোন প্ৰথমবাৰৰ বাবে এল জ্যোতি চিনে প্ৰডাকশ্যনৰ উদ্যোগত ডিফু মাটিপুং গাৰ্মেণ্ট বেপ্টিষ্ট গীৰ্জাৰ খেলপথাৰত অনুষ্ঠিত ভলীবল টুৰ্ণামেণ্টখনত কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তৰ পৰা 5টাকৈ দলে প্ৰতিযোগিতাত ভাগ লয় 14 জুলাইত অনুষ্ঠিত সামৰণি তথা ফাইনেল টুৰ্ণামেণ্টখনত কাৰ্বি ফিল্ম আৰ্টিষ্ট আৰু মেন মেজি পশ্চিম কাৰ্বি আংলং দলৰ মাজত অনুষ্ঠিত হয় টুৰ্ণামেণ্টখনত কাৰ্বি ফিল্ম আৰ্টিষ্ট দলৰ বিৰুদ্ধে খেলি জয়লাভ কৰে মেন মেজি পশ্চিম কাৰ্বি আংলং দলে উল্লেখ্য সামৰণি টুৰ্ণামেণ্টৰ উপলক্ষে আয়োজিত অনুষ্ঠানত ডিফু পৌৰসভাৰ 13 নম্বৰ ৱাৰ্ড কমিছনাৰ সিমন ফাংছো সেৱা ভাৰত কেন্দ্ৰৰ কোঅৰ্ডিনেটৰ বৰসিং টিছো এল জ্যোতি চিনে প্ৰডাকশ্যনৰ প্ৰডিউচাৰ লংকেশ ফাংছো মাউণ্ট গাৰ্মেণ্ট বেপ্টিষ্ট গীৰ্জাৰ পেষ্টৰকে ধৰি ভালে সংখ্যক স্থানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে আনহাতে টুৰ্ণামেণ্টখনত জয় হোৱা দলটোক পুৰস্কাৰ প্ৰদান কৰে এল জ্যোতি প্ৰডাকশ্যনৰ প্ৰডিউচাৰ লোকেশ ফাংছোই নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ